বেকাৰ অনুভৱ। কাঠিটো খাৰত ঘঁহি এটাৰ পিছত এটাকৈ চিগাৰেট জ্বলাই খাব শিকা নাছিলোঁ কোনোদিন। বিশুদ্ধ পানী মিহলাই মদৰ সোৱাদ লোৱা নাছিলোঁ কোনোদিন। লোৱা নাছিলোঁ কাহানিও জুই ঠেকিতে জালমুহৰ সোৱাদ। অকলশৰীয়া গাভৰু দেখিও কোনোদিনে গিৰি পাৰি জোকোৱা নাছিলোঁ। দিয়া নাছিলোঁ কোনোদিনে নিশা হলেও অশ্লীল ইংগিত। তথাপি মানুহৰ চকুত আমি অভদ্ৰ আছিলোঁ, কাৰণ পাণ দোকানৰ সন্মুখত আমি পুৱা সন্ধিয়া আড্ডা দিছিলোঁ। পাতিছিলোঁ আমি জীৱনৰ বহু ঘাত প্ৰতিঘাত, পোৱা নোপোৱা পাই হেৰুৱা জীৱনৰ অনেক কথা। আপোনালোকে নুবুজে, বুজিবলৈ ভাবিব লাগে। আৰু আপোনালোকৰ ভাবিবলৈ সময় নাথাকে। আমি বেকাৰ বাবে সময়ে আমাৰ ওচৰত হাৰ মানে। আৰু আমি বুজো, ভৱিষ্যতক ভয় কৰোঁ, যাৰ বাবে নিশা আমাৰ টোপনি নাহে। আপোনাৰ দৰে আমাৰ অজানুলম্বিত হাত নাই। চাকৰিৰ বাবে হেল্ল' শইকীয়া বৰুৱা বুলি ক'লেই ইণ্টাৰভিউ আগতেই আমাৰ চাকৰিয়ে শাৰী নাপাতে।